শ্ৰদ্ধেয় ধৰ্মপাল ৰাইজ, মধ্যমন্দিৰ আঞ্চলিক শ্ৰী শ্ৰী জগদ্ধাত্ৰী পূজাৰ এইবেলি 59তম বৰ্ষ। এই বৰ্ষত আমি 5 দিনীয়া কাৰ্যসূচীৰে জগদ্ধাত্ৰী পূজা ভাগ কৰিবলৈ মনস্থ কৰিছোঁ। ইয়াৰ উপৰিও জগদ্ধাত্ৰী পূজাৰ আটাইকেইদিন কাৰ্যসূচীতে সমূহ ধৰ্মপাল ৰাইজৰ উপস্থিতি কামনা কৰিলোঁ। লগতে জগদ্ধাত্ৰী পূজাৰ মন্দিৰৰ নিৰ্মাণৰ সাহায্যাৰ্থে আমন্ত্ৰণ কৰা কহিনুৰ থিয়েটাৰৰ দ্বাৰা যি নাট পৰিৱেশন কৰিব, এই নাট পৰিৱেশন কৰিব 31 অক্টোবৰ আৰু 1 নৱেম্বৰত। গতিকে নাটসমূহ উপভোগ কৰাৰ কাৰণে সমূহ ধৰ্মপাল ৰাইজক তথা নাট্যপ্ৰেমী ৰাইজক আহ্বান জনালোঁ। ইয়াৰ লগতে জগদ্ধাত্ৰী পূজাৰ সমূহ কাৰ্যসূচীত ধৰ্মপাল ৰাইজৰ উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰিছোঁ।